दोस्तों वेलकम बैक टू माय यूट्यूब चैनल मरुजन ब्लॉग्स। तो दोस्तों आज सबे गम पाए आज तो विश्वकर्मा तो आज विश्वकर्मा पूजा तो घर धुनिया विश्वकर्मा पूजा पाली तो विश्वकर्मा पूजा पालिलो पाली पे धुनिया बुना चुना खालो और हाथर रसी ससी बांधिलो तो आज माने भाविलो गामक शिव मन्दिर पांगे बोली तो साइकेल चला चला भिडिओ कपिसे तो अलमान बेया पाब तो आज माने गोगामुख आंग बोली भाविलो तो शिव मन्दिर जाम तो शिव मन्दिर एगज बन्ती जलाई आहिम तो विश्वकर्मा पूजा बोली तो घरतो माने पातिलो तो आउ घरक पाइ आहिब आपनालोके तो मोर बनाइছে कुसुम पिराज हाय तो पाछले आहि আছে पाछले आहि देখিছা ना এইগিলা বলিগিলা আহি আছে তো আজি ভিডিওটো ধামাকা হ'ব প্ৰথমবাৰ শেষলৈকে চাই যাব যদি ভিডিওটো ভাল পায় লাইক কৰিব আৰু কাষত থকা ব্লেক এণ্ড প্ৰেছ কৰি সাবস্ক্ৰাইব কৰি ল'ব লাগি दोस्तों माने आज गोगामुखत माने এটা শিৱ মন্দিৰ আছে তো শিৱ মন্দিৰ মানে বন্তি গছ দুইটা দিম সিও আমাৰ কুসুম কৈলাশ দিব আৰু ময়ো দিম তো মানে বন্তি গছ মানে বহুত দিন এটা ভাবি আছিলোঁ তো মানে আজি বিশ্বকৰ্মা পূজা বুলি বন্তি গছও দিম তো আৰু আপোনালোকক দৰ্শন কৰাম আৰু ময়ো দৰ্শন কৰিম তো আপোনালোকে ভিডিঅ'টো চাই যাব আজি ভিডিঅ'টো ধামাকা হ'ব তো এতিয়া তো হে दोस्तों এখন কুকুৰা পূজা তো এইফালে চাওক তো আমাৰ ইয়াতে মানে বহুত মানে চবতে মানে শনিবাৰে দেওবাৰ বোলে বজাৰ বহে তো ইয়াত আমাৰ কুকুৰা বজাৰ দেখিছে তো ইয়াত মানে কুকুৰা বজাৰত মানে বিভিন্ন ধৰণৰ মাছ চাছ তো আৰু গৰু বেচে কিনা হয় আৰু ইয়াত মানে বহুত ধৰণৰ কাপোৰ দোকান কিবা কিবি তো মানে কুকুৰা বজাৰ বুলি কয় তো আপোনালোকে তো মোৰ ভিডিঅ'টো চাই পিনে তো আপোনালোকে শিকিব পাৰিব তো এনেকৈ দেখিছে কুকুৰা বজাৰ চাব তো সেই বস্তু দেখিছে নাই তো আজি বিশ্বকৰ্মা পূজা এফালে গাহৰি মাংস কাটি আছে দেখিছেনে বাৰু এফালে গাহৰি মাংস কাটি আছে তো সেই বস্তু তো ফাইনেলি চাওক ব্ৰইলাৰ মাংস কাটি আছে তো সেই বস্তু এইফালে শাক পাচলিৰ দোকান তো চাওক আৰু এতিয়া বৰ্তমান আমি ফাইনেলি চিলিম্পু পালোহি তো উঠাইছোঁ तो है दोस्तों फाइनली আমি চিলিম্পু পাই গ'লো তো মোৰ চবে আছে তো মানে এতিয়া আজি মানে বিশ্বকৰ্মা পূজা তো বিশ্বকৰ্মা পূজা বুলি আপোনালোকে চবে গম পায় তো মানে আজি বিশ্বকৰ্মা পূজা বুলি এগছ বন্তি জ্বলাম তো শিৱ পোৱা আমি দুটাই মানে শিৱৰ ভক্ত আমি তো সেইকাৰণে মানে বহুত দিনতে ভাবিছোঁ তো আজি মানে ধুনীয়াকৈ শিৱ মন্দিৰ ধুনীয়াকৈ বন্তি এগছি তো আজি শিৱ মন্দিৰটো দেখুৱাম আপোনালোকক চাৰিওফালে আৰু শিৱ মন্দিৰটো কেনেকুৱা তো আপোনালোকক মই দেখুৱাম তো আপোনালোকে ভিডিঅ'টো প্ৰথমে শেষলৈকে চাই যাব তো মোৰ লগত আহিছে চাওক আমাৰ ইয়াত নীলা কাছাৰী আছে তো এতিয়া আমি যাম তো শিৱ মন্দিৰ যাম তো মানে আজি ধুনীয়াকৈ আজি কি কিনো ভিডিঅ'টো ধামাকা হ'ব তো আপোনালোকে চাই দিব তো আমাৰ কুসুম কৈলাশ নীলা কাছাৰী আছে এইটো ৰাউণ্ড এৰি আহি আছে তো এতিয়া যাব লওক লাইক কৰিব আহি পেলাই তো হে दोस्तों আজি মানে বিশ্বকৰ্মা পূজা তো বিশ্বকৰ্মা পূজা মানে বিশ্বকৰ্মা পূজাত মানে বন্তি এগছ দিম বুলি ভাবিছিলোঁ শিৱ মন্দিৰ তো মানে এতিয়া শিৱ মন্দিৰ গোগামুখ শিৱ মন্দিৰলৈ গৈ আছোঁ তো শিৱ মন্দিৰটো মানে
ধুনীয়াকৈ শিৱবাক ধুনীয়াকৈ মানে ধূপ এটা জ্বলালোঁ। তো আমাৰ লগৰ গোটেইকেইটা জ্বলালে আজি বিশ্বকৰ্মা বুলি ধূপ এটা জ্বলালোঁ। তো এতিয়া আমি এতিয়া শিৱ মন্দিৰ ডাইৰেক্ট শিৱ মন্দিৰত গৈ বন্তি এগছ জ্বলাব তো লগৰটো তো আমিও জ্বলাম। তো এতিয়া শিৱ মন্দিৰলৈ যাওঁ বলক। তো শিৱ মন্দিৰটো মই হনুমান মন্দিৰটো এবাৰ আপোনালোকক দেখাইছিলোঁ। তো এবাৰ শিৱ মন্দিৰটো তো চাৰিওফালে চব দেখুৱাম তো জেগাবিলাক। তো শিৱ মন্দিৰটো আৰু ভিতৰে গৈ দেখাম। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। তো আমাৰ এইকেইটা আছে কুসুম পলাশ এনেকুৱা। তো এতিয়া যাওঁ বলক। আমি নীল আকাশ কুসুম পলাশ। তো এতিয়া বলক চেনেলটো আপুনি যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট কি পিছত তো এতিয়া বলক। তো লাইন লাইনকৈ আহি আছে বিশ্বকৰ্মা পূজা পাতিছে। তো এতিয়া শিৱ মন্দিৰ আমি বন্তি এগছ জ্বলাম। তো বলক। তো এতিয়া শিৱ মন্দিৰত জ্বলাবলৈ ধূপ এপেটি লৈছে। তো এতিয়া চাওক বন্তি লৈ লৈছে। তো সেই ফাইনেলি আমি শিৱ মন্দিৰ পাই গ'লোঁ। তো শিৱ মন্দিৰ বল তো সেই ফাইনেলি শিৱ মন্দিৰ পাই গ'লোহি। তো গোৱাম শিৱ মন্দিৰ। তো শিৱ মন্দিৰ এতিয়া আপোনালোকক লুকাই যাম। তো আপোনালোকে চাই দিব। তো এয়া মোৰ লগত কিন্তু শেহতীয়া আছিলে। তো এইটো পাপুৰ পৰা সেই শিৱ হে কৃষ্ণ সেই শিৱ সেই এই মন্দিৰটো গোৱাম অৱশ্যে এটা শিৱ মন্দিৰ। তো এই শিৱ মন্দিৰটো মানে বহুত পৰা মানে সেৱা কৰিব আহে আৰু মানে বন্তি চন্তি শৰাই চৰাই দিব আহে। তো তাত ফাইনেল হৈছে। তো এতিয়া মই ধূপ এটা জ্বলাম। এই ফুট নললি ফুট। তো সেই এইটোৱে মানে শিৱ মন্দিৰ আছিলে। তো গোৱামত অৱস্থিত এটা শিৱ মন্দিৰ আছিলে। তো এই শিৱ মন্দিৰটো মানে বহুত মানুহ আহে। তো সেই আজি শিৱ মন্দিৰ বন্তি এগছ জ্বলালোঁ ধুনীয়াকৈ। তো গোটেইকেইটা ধুনীয়াকৈ বিশ্বকৰ্মা আছে। তো ধুনীয়াকৈ পবিত্ৰ হৈ গ'লোঁ। তো মনৰ ইচ্ছা প্ৰাৰ্থনা কৰিছোঁ শিৱবাক। তো শিৱবাই মানে আশাটো পূৰ কৰি দিলে হয়। তো সেই আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। তো কিবা এটা কৰি আজি ভিডিঅ'টো ইমানে আছিলে। তো আজি ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে চাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি ল'ব। তো সেইটো শিৱ মন্দিৰ আছিলে। তো সেই আজি ভিডিঅ'টো ইমান আছিলে। বাই বাই, থেংক ইউ।